ঘুমে লছি এই ভাই দামিনী আইবাও তাত এত কম মই আমার ভিডিও তো হেল্ল' এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৰে খবৰ ভাল ৰাতিপুৱা শুই উঠি ফ্ৰেছ হৈ ধুনীয়াকে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ ওলাইছো এতিয়া গা ধোৱা নাই বাৰু সেইটো বেলেগ কথা গা চাপ ধুই আছো পিছত আৰু আজি ব্লগটো অকমান ইণ্টাৰেষ্টিং জাষ্ট অকমান ইমান বেছি স্পেচিয়েল একো নাই আজি যাম মোৰ স্কুলৰ ফ্ৰেণ্ড এটাৰ ঘৰত তাই আহিছে ঘৰত তাই ইয়াতে নাথাকে গুৱাহাটীত থাকে তাই বোলে ঘৰত আহিছে আৰু বেচেৰি অকমান গা চা বেয়া বোলে খবৰ এটা লৈ আহো আৰু ভিডিঅ'টোত কন্টিনিউ কৰিব আৰু শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ ক'ত কি কেনেকে কি কৰো সকলোবিলাক দেখুৱাই থাকিম আৰু মোৰ লগত যাব সানিকা হেনে দেখিছে ভিডিঅ'ত তাই যাব তো ভিডিঅ'টো চাই থাকিব আৰু আজি বতৰটো খুব সুন্দৰ ৰাইজ একেবাৰে ৰ'দ চ'দ নাই ধুনীয়া ঠাণ্ডা বতাহ দি আছে আৰু অকমান ৰ'দ নাই অকমান শুই ভাল লাগিছে মানে যোৱা ৰাতি বৰষুণ দিছে অকমান তো দেখাই আছো এয়া ৰাইজ বতৰ চাওকচোন ইমান বেছি সুন্দৰ আৰু কি কম এনেকুৱা বতৰৰ কাৰণে অত দিনৰ পৰা আমি অপেক্ষা কৰি আছিলো আৰু ফাইনেলি এই বতৰটো আহি পালে মানে কালি গুৱাহাটী গৈছিলো অকমান বৰষুণ পালো তাতে আজি বৰষুণ দিছিলে আমাৰ ইয়াতে ৰাতিপুৱা ভাগত কিন্তু এতিয়া বৰষুণটো নাই তথাপি ৰ'দ নাই ধুনীয়া বতৰ আৰু এইফালে দেখাই দিছো অকমান এতিয়া যাম ঘৰলে কি কৰি আছে মানুহবিলাক চাই আহো আনদিনাৰ দৰে আজিও ৰুটি খেলা ৰাতিপুৱা ভাগত এইফালে ৰুটি বনাই আছে বঢ়িয়া ফুলা ফুলা ৰুটি আৰু এইফালে আজি চব্জি বুটৰ চব্জি নাও গা পা ধুই ৰেডি আৰু ইফালে কাপোৰ চাপোৰ পিন্ধি ধুনীয়াকে যাম বুলি কৈছিলো কৰবাত যাম এতিয়ালৈ সদায় লেট এতিয়া ৰখি আছো তাই আহি পেলাই যাম আৰু ইফালে আমাৰ এখেত হাই কোৱা হাই কি খবৰ ভাল বাৰু এতিয়া আমি যাওঁ সৈনিকা আহি আছে তাইক ৰখিলে তাৰপিছত দেখাই আছো এখেতৰ কাৰণে ৰখি অত টাইমৰ পৰা ইমান দেৰিকে কৰা তই মানে সদায় তোৰ এই তোক সদায় ৰখিব লাগে তো এতিয়া আমি যাওঁ সীমাহঁতৰ ঘৰত যাম যাই দেখাই আছো তো এইফালে আমি দুটা ধুনীয়াকে এইটোতো আৰু সদায় লেট গাড়ী এইটোক আৰু ৰখি থাকিবই লাগে সদায় কিন্তু যাই আছো বেজেৰা চব পাম আৰু খোজকাঢ়ি আহিছো আজি যিহেতু ৰ'দ চ'দ নাই বতৰ ভালে সেইকাৰণে খোজকাঢ়ি আহিছো আৰু সীমাহঁতক ওলাই আহিব দিছো ৰ'ব অলপমান আগলৈকে তো ফোন কৰো তাৰপিছত লগ পাই আছো ঘৰতে আহিছো আমি এখেতে আগবঢ়াই নিব আহিছে সীমা এনে কৰিলে নহ'ব পূজা ইমান ঠগা মানুহগিলা যদি এনে কৰা এইফালে আমাৰ পূজাশ্ৰী শৰ্মা পূজাশ্ৰী আৰু এখেতক সাৰপ্ৰাইজ আপুনি বহুত ঠগা লগা হৈছে দিনক দিনে भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी তোমাক অকল মুখখনে দেখাইছো ধুনীয়া হৈ গৈছে দিনক দিনে কিবা অলপ কওক বহুত দিনৰ মূৰত ওলাইছে আপোনাৰ ভিডিঅ'টো মানে কিবা এপইণ্টমেণ্ট চেপইণ্টমেণ্ট লৈ কিনে হ'ব লাগিব অ থেংক ইউ ইমান মই এক্সপেক্ট কৰা নাছিলো মই ইমান আশা কৰা নাছিলো এইটো পাম বুলি গাইস আহিয়ে আৰম্ভ খোৱাৰ আৰু এইফালে ফাৰ্ষ্ট চেৱে দি আৰম্ভ কৰিছে গাখীৰ আৰু চেৱে এখেত দৌৰা কেনে দৌৰা কেনে কোৱা খাবাইতো দিছো গাইস আমি এতিয়া সীমাহঁতৰ ঘৰত আহি পালো দেখালো ইতিমধ্যে আৰু আমি এতিয়া জাম খাব আহিছো এই যে পুখুৰী এটা আছে পুখুৰীটোৰ পাৰত জামৰ গছ আছে আৰু সীমা মানুহটোৰ আগতে শকত হৈছে বাৰু অকমান কিন্তু তাই সেই বডিটো লৈ এতিয়া তাৰমানে আমাক জাম চাম পাৰি খুৱাব আৰু আমি জাম খাব আহিছো এতিয়া জামৰ গছডাল দেখাই আছো আৰু এইফালে পেট খাও দিয়ক বৰ বেয়া পইচা দিছে ৰাইজ
এইডাল জামৰ গছ কিন্তু এই গছডাল গেছি হালি আৰু এইফালে আছে পুখুৰী আমি এতিয়া কেনেকে খাওঁ ভাবি আছো এই জামেদাল আৰু লাঠিডাল টুক টুককে দিলেই যাব এহেতে বোলে 6 মাৰি জাম পারব আৰু কেনেকে বা পাৰে কিন্তু জাম লাগি আছে দেই অনেক লাগি আছে অনেক অপাৰ কাকুৰ ভাষাটো কি আছিল কাকুৰ ভাষাটো অপাৰ 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 জাম লাগছি অপাৰ এতিয়া আমি জাম খাম দেখাই আছো আৰু এয়া জাম পাৰাৰ চেষ্টা এহেতে ঘুমে লছি এই ভাই কি হব এই এটা পাক লাগ পাছি কিবাকে জামৰ আৰু ইফালে চেষ্টা চলি আছে বাৰু কিন্তু এনেকে আৰু পাৰি না আৰু খাবা পাও নে নাপাও ঠিক নাই মই নামাজো আৰু এতে মই বিএসি হোৱা নাই বয়ফ্ৰেন্ড সেশন নাই মোৰ মুন্নি কি হ'ব বহুত বেয়াটা ভাইৰেল হ'ব মোৰ ভাইৰেল হ'ব নাই এনেও মানে ভাইৰেল গাৰ এখন দূৰতে চোন ভাইৰেল মানে বেলেগ নহয় দে সীমা মানে অকমান এইবাৰ বিহু চিহু নাচ লাগিছিল না সৰু খজা লেভেল আছে না আপি অকমান কন্টেক্ট কৰিব পাৰে অ অ অ বঢ়িয়া বঢ়িয়া আৰু চেষ্টা কৰি আছে ৰাইজ লাঠি চাঠি লৈছে একদম গিটা পা হলে এনেকে পারে কেনেকে আৰু এইফালে এখেত এই ওপৰত আছে আমৰ গছ আম পাৰিবৰ কাৰণে উঠি গৈছে দেই যা যা দান এয়া চেষ্টা চলাই থকা হৈছে আপোনালোক ক'ত যায় মেডিকেল এখেতৰ বোলে কিবা বেমাৰ আৰু এখেতে লৈ যাব মেডিকেল শাক্তি চাক্তি লৈ হ'ল অৱশেষত তাইৰ শাকুতি বা শাক্তি যিয়ে নহওক তেওঁৰ চেষ্টা আমৰ সফল নহল এতিয়া আমি জামলৈ আহিছো বাৰু আৰে ঠানিটো এটি টানি আন না भाई साहब कुछ ज्यादा नहीं हो गया ইমান এক্সপাৰ্ট कुछ भी এখেতসকল এক্সপেৰিমেন্ট কৰিব মই জানো কাৰণ কি ইউপিএছচি মই ল্যাবৰেটৰী কাম কৰো ও মাই গড ইয়ে হাতে না আৰু অৱশেষত খাব পালো কিবাকে এটা কতে এটা দুটা দিলো দুটা আৰু এখেতে খাই আছে নাখাও নাখাও বুলি কয় জাম খাই বোলে ভাল নাপায় ফল বোলে দেখবে নৰে ৰাইজ কিন্তু আৰু পাৰি আছে আমাৰ সীমাশ্ৰী ভাইটিয়ে দেখাই আছো জাম চাম খালো বঢ়িয়াকে আমাৰ ভাইটিয়ে পাৰি দিলে মিঠা নে টেঙা নকলে আৰু দে সদায় লাগছি বাৰু তই যিমান মিঠা বুলি কৈছিলি সিমান নহয় বাৰু সীমা কিন্তু আমি থেংক ইউ খোৱাত নাই কাৰণ আমি ইমান ভাল মানুহ নহয় খদ লাগছি গাইছ খদ লাগছি বহুত দিনৰ মূৰত খাইছো আম ৰেডি আম এতিয়া খাম বঢ়িয়াকে কাটি কুটি আম চাম কাটি লওঁ ইফালে আমাক আম খুৱাব এতিয়া কাটি লগ পাব আম কাটি থকাৰ আম কাটি আছে আৰু খাম আৰু পকা পকা আম আৰু এখেতে কাটি আছে আৰু এক পিচ দিছে ৰাইজ টেষ্ট কৰি চাও এতিয়া এক পিচ দকৰা আম দকৰা দকৰিছি বোলে আমটো দকৰা আম খাই যাও দকৰাও মিঠাই থাকে আমো থাকে আমটো মিঠা অলপ কাট কাট লাগছে কিবা এতে বাকলিটো গুচাই দিলে দিয়ক ৰাইজ কিন্তু এহেতৰ দ্বাৰা কামটো নহল এইবাৰ এহেতক দিছে আলহী বুলি কথাই মূৰৰ ওপৰত তুলি কিনে খাবাই লাগব আৰু এখেতে এতিয়া কাটি আছে পকচিয়ে ভাই আম গিলা খাব পৰা হৈছে ধুনীয়াকে খাম এতিয়া জ্বলা চলা কাটি চাই থাকক খাইছিলো যে আমি পাহৰি গ'ল ভিডিওটো কৰিব পাহৰিলে তা সেইকাৰণে লাজটা কি কৈছিল না মই গোটেই দিন আমৰ ভিডিও দি আছো আজি নিদিও মানে আম খাব পাৰি পাহৰিছে ভিডিওটো কৰিব আৰু শুনো তাই ভাবছি ছনিকে তো আমি হেড কৰি দিব মই ভিডিও কৰাত কালি মই পিছে মোবাইলটো দিছো আৰু আমি আহিব তাত এত কম মই আমাৰ ভিডিও দি আছো আৰু গাইস এন্তে বিশেষকে ডাঙৰ মনুৰ বিয়াৰ কথা পাতিছে এন্তে বোলে তুমি যদি ভিডিও চাইছা যদি বিয়াখন পাতৰ চেষ্টা কৰা আমি মানে বহুত এক্সাইটেড বিয়া খাব ডান্স চান্স করবি নাকি বেলেগ প্ল্যানিং নাই তাই প্ল্যানিং সেইটো আমি ডান্স চান্স করবি নাকি ডান্স করবি বিয়াত আৰু কি করবি খাম আৰু নকবি গাইস আমি এটা যাব ওলালো সীমা অলপ কাঞ্চি বাৰু বেয়া লাগছি বলে তাই নকলি চকুৰ পানী ওলাইছি অকমান কিন্তু যাও সীমা বাই বাই এহেতে আগবাছি আৰু ৰ'দটো দিছি দেখছি না কেনে ৰ'দ
বাই বাই কেনে ৰ'দ দিছি দেখছি না একদম বাপ্পা ও ৰাতিপুৱাৰ পৰা ৰ'দটো নাই আৰু এতিয়া ৰ'দ এতিয়া লগ নাপাওঁ আৰু বাই বাই যাওঁ দিয়ক গাইজ দেখাই আছো আগলৈ আমি এতিয়া আহিছো এইখন দোকানত আমি পকৰি খাব আহো ঘুগনি খাব কিমান দিনৰ মূৰত চয়নিকা আমি হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত পঢ়োতে এটা দিন বাদ মানে যোৱা নাছিল আৰু এইখন দোকানত খাব আহা তো আজি বহুত দিনৰ মূৰত আহিছো দেখাই আছো খানা এখেত আমি সদায় যাওঁ আহো ন কিন্তু সদায় বন্ধ থাকে কিবা প্ৰব্লেমৰ কাৰণে কিন্তু নাই সদায় বন্ধ আজি পাইছো কিবাকে আৰু এইটোৱে সেইটো অমৃত খানা একদম অমৃত হাতখন ৰ'বা সময় নাই গাইজ অমৃত হাতখন একদম কি কম আৰু বহুত দিনৰ মূৰত অমৃততকৈ ওপৰত তো গাইজ সীমাহঁতৰ ঘৰৰ পৰা ধুনীয়াকে আহি পালো তাতে আম চাম খালো আৰু জাম চাম কিবা কিবি এনেকে চেৱাই তেৱাই খাব দিছিলে সেইবিলাক এনেকে খাই লৈ আহিলো ঘৰত আহি ভিডিঅ'টো শেষ কৰা নাছিলো বাৰু কম্পিউটাৰ ক্লাছ আছিল ক্লাছ গলো তাৰপিছত আকৌ ভাত পানী খাই অকণমান ৰেষ্ট ললো তো ভিডিঅ'টো এতিয়া শেষ কৰিবলৈ ওলাইছো আশা কৰো আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে আজি সময়খিনি লগৰ কেইটাৰ লগতে কটালো কিবা এটা ভাল লাগিল বহুত দিনৰ মূৰত লগ পালো সীমা নাথাকে তাই গুৱাহাটীত থাকে সেইকাৰণে তাই আছে গাটো বেয়া আছিল কাৰণে গলো কিন্তু গৈ দেখা পাওঁ যে সুস্থ মানুহ তাৰপিছত এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰো আপোনালোকে চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ